উৎসৰ্গিত কৰিবৰ বাবে আগবাঢ়িছে। প্ৰয়াত বতুৰ হাজৰিকাদেৱৰ পবিত্ৰ সোঁৱৰণত যি এজন ব্যক্তি, এজন একাধাৰে শিক্ষক আৰু আমাৰ নামঘৰ ভাগৰ আজি স্থানত উপনীত কৰোৱাত এজন অন্যতম সক্ৰিয় অংশীদাৰ আছিলে। এই পবিত্ৰ মুহূৰ্তত তেখেতৰ ধৰ্মপত্নী দিব্য হাজৰিকাই বন্তি প্ৰজ্বলনৰ জৰিয়তে এই মূল গ্ৰহণ ভাগ ৰাইজৰ বাবে উৎসৰ্গিত কৰিব। মই তেখেতৰ সহধৰ্মিনী দিব্য হাজৰিকাৰ অনুৰোধ কৰিছোঁ বন্তি প্ৰজ্বলন কৰিবৰ বাবে আৰু আপোনালোকক আৰতীসকলক মংগলময় উৰুতিৰে উৰুলিৰে স্বাগত জনাবৰ বাবে অনুৰোধ কৰিছোঁ।